হেল্ল' এভৰিৱান, সকলোকে মাখন কৰ্মকাৰ ভ্লগলৈ স্বাগতম জনাইছোঁ। এতিয়া বাজিল 10টা আৰু মই ভেন্দি ছিঙিবলৈ সোমাইছোঁ বাৰীত। সেয়েহে ভাবিলোঁ আপোনালোককো দেখকচোন, আপোনালোককো লৈ যাওঁ আমাৰ বাৰীখনলৈ। আন ছিজনতো ভেন্দি দিছিলে, ধুনীয়াকৈ ভেন্দি লাগিছে। তাৰে অকণমান ভিডিঅ' আপোনালোককো দেখুৱালোঁ। বাৰীৰ পৰা ছিঙি আনি বনাই খোৱাৰ আমেজেই সুকীয়া হয়নে? মই কণী নিচিনাকৈ বগা বেঙেনাও কেইটামান ছিঙিছিলোঁ, সেইটো ভিডিঅ'ত দেখুওৱা নাই। এতিয়া দুপৰীয়াৰ সাঁজৰ কাৰণে আয়োজন আৰম্ভ কৰিলোঁ। মই উখোৱা চাউলখিনি ভালদৰে ধুই ল'লোঁ আৰু ইয়াতে জোখমতে পানী দি গেছত পাতি লৈছোঁ। ভাত সিজালৈকে মই ভেন্দি অলপ কাটি লৈ ভালদৰে ধুই লৈ ভেন্দি ভাজিবলৈ মই কেৰাহী পাতি লৈ ইয়াত মিঠাতেল দিছোঁ। মিঠাতেলৰ কেঁচা গোন্ধটো যোৱা পিঁয়াজ জলকীয়া দিছোঁ, কাটি লোৱা আৰু গোটা জিৰা কেইটামান দি ভাজি লৈছোঁ। আৰু লগতে কাটি লোৱা ভেন্দি দি হালধি গুড়ি আৰু নিমখ অকণমান দি ভাজি লৈছোঁ আৰু অলপ দেৰি লৰাই লোৱাৰ পিছত হাই ফ্লেমত ঢাকন মাৰি দিছোঁ। ভেন্দি সিজালৈকে মই 8 কিলা লাই শাক ডাঙৰ জাতি লৈ ভালদৰে ধুই মিডিয়াম চাইজত কাটি ল'ম। এতিয়া 10 মিনিটৰ পিছত ঢাকন খুলি লৈ ভালদৰে লৰাই লৈছোঁ আৰু আকৌ এবাৰ 8-9 মিনিটৰ কাৰণে ঢাকন মাৰি দিছোঁ মিডিয়াম ফ্লেমত। আকৌ এবাৰ ঢাকন খুলি ভালদৰে লৰাই লৈছোঁ। আমাৰ ভেন্দি ভাজি ৰেডি হৈ গ'ল। এতিয়া মই কেৰাহীখন ছাইডত নমাই লৈছোঁ। লাই শাকেৰে মাংস বনাবলৈ কাটি লোৱা লোকেল মুৰ্গীৰ মাংস লৈছোঁ। আধা কেজিতকৈ অকণমান বেছিয়ে হ'ব। এতিয়া মছলাৰ কাৰণে লৈছোঁ মিক্সি জাৰটো। ইয়াতে পিঁয়াজ এটা কাটি দিছোঁ, কেঁচা জলকীয়া 4টা দিছোঁ, নহৰু 8-9 ফুটামান দিছোঁ, গোটা জিৰা, গোটা ধনিয়া আৰু জালুক একেলগে সৰু চামুচেৰে এচামুচ দিছোঁ মিক্স কৰি। এতিয়া আদা এটুকুৰা দিছোঁ সৰু চাইজে। এইখিনি ধুনীয়াকৈ পেষ্ট বনাই ল'ম। আনফালে কেৰাহীখন পাতি লৈ দিছোঁ মিঠাতেল জোখমতে। ইয়াতে মিঠাতেল গৰম হোৱাত দিছোঁ দালচেনি এটুকুৰা, লং 2টা, ইলাচি এটা, শুকান জলকীয়া 2টা আৰু গোটা জিৰা অকণমান দিছোঁ আৰু পিঁয়াজ 2টা কাটি দিছোঁ। লগতে তেজপাত 2 খিলা দিছোঁ আৰু কেঁচা গোন্ধটো যোৱালৈকে ভাজি লৈছোঁ। এতিয়া বেছি ৰখা মছলাটো দি আকৌ এবাৰ লৰাই লৈছোঁ আৰু মছলাৰ পৰা তেল এৰিব ধৰা দিছোঁ মাংসখিনি আৰু ভালদৰে হাই ফ্লেমত 5 মিনিটমান লৰাই লোৱাৰ পিছত ঢাকনখন মাৰি দিছোঁ 5 মিনিটমানৰ কাৰণে হাই ফ্লেমত। এতিয়া ঢাকনখন খুলি লৈ অকণমান লৰাই লৈ দিছোঁ জোখমতে নিমখ আৰু লগতে দিছোঁ জোখমতে হালধি। আকৌ এবাৰ লৰাই লৈ কাটি ৰখা আলু কেইডোখৰ দিছোঁ। মাংস খাওঁতে আলু এপিচমান পালে ভাল লাগে কাৰণে দি লৈছোঁ। ভালদৰে লৰাই লোৱাৰ পিছত আকৌ এবাৰ ঢাকনখন মাৰি দিছোঁ 7-8 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত। এতিয়া ঢাকনখন খুলি লৈ অকণমান লৰাই লৈ দিছোঁ কাটি ৰখা লাই শাকখিনি। আকৌ এবাৰ ভালদৰে লৰাই লৈছোঁ। ভালদৰে লৰাই লোৱাৰ পিছত মিডিয়াম ফ্লেমত 5 মিনিটৰ কাৰণে ঢাকন মাৰি দিছোঁ। এতিয়া ঢাকনখন খুলি লৈ অকণমান লৰাই লৈ দিছোঁ গৰম পানী। আৰু ভালদৰে লৰাই হাই ফ্লেমত 5-7 মিনিটৰ কাৰণে সিজিবলৈ দিম। এতিয়া ঢাকনখন খুলি লৈ দিছোঁ ৰেড চিলি পাউডাৰ এচামুচ সৰু চামুচেৰে আৰু লগতে দিছোঁ কাটি লোৱা ধনিয়া অকণমান। ঘৰৰ ধনিয়া একদম গোন্ধটো মলমলাই থাকে কাৰণে মই অকণমান দি দিছোঁ, নহ'লে এনেই মই মাংসত ধনিয়া দি নবনাওঁ। আকৌ এবাৰ ঢাকনখন খুলি লৈ অকণমান লৰাই লৈ কৰিছোঁ গেছটো অফ। আমাৰ লাই শাকেৰে লোকেল মুৰ্গী ৰেডি হৈ গ'ল খাবৰ কাৰণে।
ভাত চাত খাই মেলি অলপ আজৰি হ'লোঁ। এতিয়া বাজিল 3:30 আৰু মই এতিয়া সোমাইছোঁ ফুলনিখনত। এইবাৰ ইমান ফুল নাই যদিও এজোপা দুজোপামান আছে। ইয়াতে এপাহ দুপাহকৈ ফুলিবলৈ লৈছে আৰু মই প্ৰায় নহ'লেও এদিন এৰি এদিন পানী দিওঁৱেই ফুল গছজোপাত। ফুল থাকিলে মনটো কিবা এটা ভাল লাগি থাকে। ওলাওঁতে সোমাওঁতে দেখিবলৈ পালে মইতো প্ৰায় শুই উঠি প্ৰথম এবাৰ ফুলনিখনত চকু ফুৰাই লওঁ ফুলিছেনে নাই কলিবোৰ বুলি। এইবাৰ ফুল নায়েই, ইমান কেইজোপামান আছে সেইবোৰে ফুলিছে আৰু নহ'লে বাকী বছৰত ধুনীয়াকৈ বাৰীখন হালধীয়া হৈ থাকে, ভাল লাগে আৰু। এতিয়া সন্ধিয়াৰ চাহকাপৰ লগতে খাবলৈ বনাইছোঁ পিঠা। মই ভাত খোৱা চাউলে অকণমান মিক্সিত ভালদৰে ধুই লৈ পিচি লৈছোঁ। ইয়াতে মিহিকৈ কাটি লৈ গুড় অকণমান দি ভালদৰে ফেটি লৈছোঁ আৰু লগতে দিছোঁ বৰা চাউলৰ গুড়ি অকণমান। আকৌ এবাৰ ভালদৰে ফেটি লৈ 10 মিনিটমান ৰেষ্ট হ'বলৈ দিছোঁ। এতিয়া গেছটো অন কৰি পেনখন পাতি লৈ দিছোঁ ৰিফাইন তেল আৰু তেল গৰম হোৱাত দিছোঁ পিঠা এটা এটাকৈ। মই পিঠাকেইটা দুই চাইডে ওলোট পালোট কৰি লোৱাৰ পাছত মই নমাই লৈছোঁ প্লেট এটাত। আকৌ এবাৰ বাকী থকাখিনিও পেনত দি লৈছোঁ হ'বলৈ। আনফালে চাহো পাতি লৈছোঁ। গোটেইকেইটা পিঠা বনাই লোৱা হৈ গ'ল। এতিয়া মই চাহৰ লগত খাবলৈ লৈ লৈছোঁ। মই খাই থাকোঁ, আপোনালোকে চাই লাইক কমেণ্ট কৰি থাকক আৰু যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টাটো দবাই দিব যাতে আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। আজিলৈ আহোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।